Hey guys, নমস্কাৰ। আজি মই এটা নতুন ৰেচিপি ভিডিঅ'ৰ সৈতে মই অংকিকা মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজত লৈ আহিছোঁ এটা সহজ ৰেচিপি। আজি মই বনাবলৈ লৈছোঁ এটা বুট মাহেৰে বনোৱা এটা সহজ ৰেচিপি। সেইটো হৈছে বুটৰ পৰা এটা কাবাব বনাবলৈ মই চেষ্টা কৰিম। সেইটো চেমি কাবাব। আহকচোন মই কেনেকৈ বনাওঁ চাওঁ। আৰু যদিহে আপোনালোকে ৰেচিপিটো ভাল পায় তেতিয়াহ'লে এবাৰ ঘৰত নিশ্চয় ট্ৰাই কৰি চাব। আৰু মোৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বনাবলৈ মানে বুটৰ কাবাব বনাবলৈ মই ইয়াত ব্যৱহাৰ কৰিছোঁ 1 কাপ বুট। মই বইল কৰি লৈছোঁ বুটখিনি। তাৰপিছত এটা আলু, সেইটো মই বইল কৰি পিটিকি লৈছোঁ। তাৰপাছত ইয়াত আছে আদা এটুকুৰা, তাক মই মিহি মিহিকৈ কাটি লৈছোঁ। জলকীয়া দুটা, জলকীয়াটো আপোনাৰ পচন্দৰ অনুসৰি কম বেছি কৰিব পাৰে। তাত জলকীয়া দুটা মই মিহি মিহিকৈ কাটি লৈছোঁ। ডাঙৰ পিঁয়াজ এটা, সেইটোও মই মিহি মিহিকৈ কাটি লৈছোঁ। ধনিয়া পাত অকণমান, সেইখিনিও মিহি মিহিকৈ কাটি লৈছোঁ। তাৰপিছত অকণমান নৰসিংহ পাত, সেইখিনিও মই ভালকৈ মিহি মিহিকৈ কাটি লৈছোঁ। মই ডাঙৰ বাতি এটাত বুটখিনি লৈ ভালদৰে ইয়াক পিটিকি ল'ম গিলাচৰ সহায়ত। পিটিকা হৈ গৈছে। এনেদৰে আমি হেৰি কৰি ল'লোঁ। ইমান এটা দুটা গোটা থাকিলেও ইয়াত একো আপত্তি নাই। এতিয়া আমি ইয়াত এই বইল কৰা আলুখিনি দি দিম। দেখিছোঁ আমি আলুখিনি দি দিলোঁ। তাৰপাছত কাটি লোৱা পিঁয়াজখিনি দি দিম। ধনিয়া পাতখিনিও দিওঁ, নৰসিংহ পাত, আদাখিনি আৰু জলকীয়াকেইটা। এতিয়া ইয়াত দিম 2 চামুচ ময়দা। এয়া দেখিছোঁ আমি 2 চামুচ ময়দা দি দিম। তাৰপাছত ইয়াত দিম 2 চামুচ কৰ্ণফ্ল'ৰ। 2 চামুচ কৰ্ণফ্ল'ৰ। তাৰপিছত ইয়াত আমি 1 চামুচ মছলা, এইটো জিৰা ধনিয়া গুড়ি হয়, এইখিনি ইয়াত দি দিম। চিকেন মছলা লৈছোঁ, এইখিনি দিম। ইয়াৰ বাহিৰেও আপোনালোকে আপোনালোকৰ পচন্দৰ মছলা ব্যৱহাৰ কৰিব পাৰে। তাৰপাছত এইখিনি আমি ধুনীয়াকৈ মিক্স কৰি ল'ম ভালদৰে। এতিয়া ইয়াত সোৱাদ অনুসৰি নিমখ দিম। তাৰপাছত অকণমান চাট মছলাও ব্যৱহাৰ কৰিম মই ইয়াত দেখিছে 1 চামুচ মই ইয়াত চাট মছলাও ব্যৱহাৰ কৰিছোঁ। ইয়াৰ পাছত ইয়াক ভালদৰে আমি মিক্স কৰি ল'ম। দেখিছে ভালদৰে মিক্স হৈ গ'ল। এতিয়া আমি ইয়াত এটা নিজৰ পচন্দৰ মতে চেফ দিব লাগিব। আপোনালোকে বিচাৰিলে মানে ইয়াত আপোনালোকৰ পচন্দৰ ভেজিটেবলছো এড কৰিব পাৰে। আমি আহক এটা ধুনীয়া চেফ দি লওঁ। আপোনালোকৰ মন পচন্দৰ মতে দিব পাৰিব। এতিয়া মই এনেদৰে এক চেফ দি ল'লোঁ। আপোনালোকেও এনেকুৱা ধৰণে গোটেইকেইটা চেফ বনাই লওক। এয়া দেখিছে মই গোটেইবোৰ এনেধৰণে চেফ দি ল'লোঁ। এতিয়া আহক এইখিনি আমি ফ্ৰাই কৰোঁ। পেন এখন পাতি আমি ইয়াত অকণমান তেল গৰম হ'বলৈ দি দিছোঁ। আমাৰ তেলখিনি ভালদৰে গৰম হৈ গৈছে। আমি ইয়াত এতিয়া এটা এটাকৈ এইখিনি ইয়াত দি যাম। গেছটো মই একেবাৰে ল' ফ্লেমত থৈছোঁ। এতিয়া এটা এটাকৈ লুকুৱাই চাম। দেখিছে কালাৰটো খুব ধুনীয়া আহিছে। এনেকৈ খাই খুব ভাল লাগে। আপোনালোকে এবাৰ ঘৰত ট্ৰাই কৰিব বুলি মই আশা ৰাখিলোঁ। এইখিনি এনেদৰে ভালকৈ ভাজি লওক।
এইকেইটা হৈ গ'ল এনেদৰে গোটেইখিনি আমি ভাজি ল'ম এয়া এইকেইটা হৈ গ'ল এতিয়া আমি বাকী থকাকেইটা এনেদৰে ভাজি লৈছোঁ এয়া আমাৰ গৰম গৰম চেমি কাবাব মানে বুটৰ কাবাব ৰেডি আপোনালোকে ইয়াক গ্ৰীণ চাটনি সৈতেও খাব পাৰে অথবা চচ টমেটো চচৰ লগতো খাব পাৰে খুব ভাল লাগে ইয়াক খাই কেনে এইখিনি বহুত ধুনীয়া ক্ৰিস্পি আৰু চটপটা হৈছে যদিহে আপোনালোকে আজি এই ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু লগতে থকা বেল আইকনটো